Welcome back to my YouTube channel. আপোনালোক সকলোকে স্বাগতম জনাইছো গীতি কিচেনৰ ব্লগছৰ অন্য এটা ভিডিঅ'লে আৰু আজি এটা খুব ভাল লগা ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰিম আৰু আপোনালোককো লৈ যাম গতিকে ভিডিঅ'টো শেষলৈকে চাব মৰম দিব যিসকলে প্ৰথমবাৰ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল বটনটো কিন্তু প্ৰেছ কৰিবলৈ পাহৰি নাথাকিব আৰু প্ৰেছ কৰি থলে মই যেতিয়া ভিডিঅ'টো আপোনালোকে তেতিয়াই লগে লগে ভিডিঅ' নটিফিকেশন ইয়াকে হাজি মানি ওলাই ললো আৰু যাব হৈ গল গৈ আছো আপোনালোকক দেখাইছো কত যাম চাই থাকিব ভিডিঅ'টো শেষলৈকে হিয়াৰ বাহিৰ খুৰে হোৱানা খুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে খাবতি ৰোৱানা প্ৰেমৰ যুত বাসনা গীতেৰে খুৰেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা গীতেৰে খুৰেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা মোৰ মন জোছনা হৃদয়ৰে হাসনা হাই ফ্ৰেণ্ডছ আৰু এয়া আহি পাই গ'লেহি আহিছোঁ আচলতে ভাদ মাহৰ নাম প্ৰসংগ হৈ আছে শিৱসাগৰ কাঠপৰা শ্ৰী শ্ৰী নিত্যানন্দ গুৰুদেৱ থানত তাতে এভাগী সেৱা ল'বলৈ বুলি আহিছোঁ এয়া হৈছে বুৰঞ্জী প্ৰসিদ্ধ মায়ামৰা বৈষ্ণৱ ধৰ্মৰ সমাধিস্থল নিত্যানন্দ দেৱ থান বলক আপোনালোকক সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ আৰু এই থানত পবিত্ৰভাৱে সেৱা কৰিলে সকলো মনৰ আশা পূৰণ হয় জাগৃত থান হয় গতিকে আপোনালোকক ভিতৰ ভাগলৈ লৈ যাওঁ এয়া বাটচৰা সুন্দৰ পৰিৱেশ এটা আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ যিহেতু ভাদ মাহৰ নাম প্ৰসংগ হৈ আছে কিন্তু আমি অহাত এবাৰ দেৰি হ'ল যিহেতু ঘৰখনত আমাৰ এটা প্ৰব্লেম হৈ গ'ল যিসকলে আগৰ মোৰ ভিডিঅ' চাইছে সেইসকলে গম পাইছে নিশ্চয় যিকি নহওক আজি আহিছোঁ সেৱা ধৰিম সকলোৰে কাৰণে সেৱা ধৰিম মোৰ নিজৰ কাৰণেও ধৰিম আৰু মোৰ ইউটিউব ফেমিলিটোৰ কাৰণেও ধৰিম গতিকে আপোনালোকে মোৰ লগত থাকিব আৰু ভিডিঅ'টো শেষলৈকে চাব কেনেকুৱা পাই শেষত এটা কমেণ্ট কৰিবলৈ নাপাহৰিব ঠিক আছে বলক তেনেকৈ যিমান পাৰোঁ আপোনালোকক দেখুৱাবৰ বাবে চেষ্টা কৰিম নাজানো কিমানখিনি সম্ভৱ হয় আৰু ঠিক আছে গৈ থাকোঁ আহক আমাৰ সেইফালে নিব টেক্সি ধৰিবই পৰা নাই মই ধৰিবই পৰা নাই চৰি দেই বহুত দিনৰ পৰা দেখিছোঁ দেখাই দিছোঁ আপোনালোকক খাব আৰু এয়াই হৈছে একেবাৰে মুখ্য দুৱাৰ আৰু এই মুখ্য দুৱাৰেদি আপোনালোক সকলো সোমাব পাৰিব ভগৱন্তৰ শ্ৰীচৰণত সেৱা ধৰিবৰ বাবে আৰু এফালে চাকি বন্তি জ্বলাইছে সকলোৱে মনৰ আশা পূৰণ হ'বৰ বাবে ময়ো সেৱা কৰিলোঁ সকলোৰে হৈয়ে আৰু ইয়াৰে বাকীখিনি যিখিনি সীমিত জ্ঞানেৰে মই আপোনালোকক সকলোখিনি দেখুৱাই থাকিম আৰু কৈ থাকিম আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু এইফালে 600 বছৰ পুৰণি বকুল গছ দেখুৱাইছোঁ আপোনালোকক বহুত ডাঙৰ হয় আৰু তলখন ধুনীয়াকৈ পকাৰে নিৰ্মিত ডাঙৰ ওপৰলৈকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিমানটো পাৰোঁ আৰু তাৰে গুৰিটো ধুনীয়াকৈ পকাৰে নিৰ্মিত কৰি দিয়া আছে আৰু এফালে আছে এশিঙীয়া গড় ইয়াৰ তলতে আছে দানপাত্ৰ তাৰপিছতে এয়া এফালে গৈ থাকোঁ বলক ইয়াতে আছে মণিকূট ভাগি আৰু মণিকূট ভাগিও আপোনালোকক দেখুৱাই দিওঁ যিমান দূৰ সম্ভৱ হয় মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আৰু নাজানো আপোনালোকে কেনেকুৱা পাইছে মোৰ ভিডিঅ' চাই যদি ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব ভিডিঅ' চাই থকাৰ মাজতে আৰু এই থানভাগৰ মুঠ মাটি আছিলে 5 বিঘা আৰু 1572 হওক বা 1650 খ্ৰীষ্টাব্দৰ শুক্ল ত্ৰয়োদশীত প্ৰতিষ্ঠা কৰা হৈছে হেল্ল'
হেল্ল' ফ্ৰেণ্ডছ আৰু এতিয়া মানে থানৰ গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাম আৰু ভকতসকলে একদম জলপান খাইছে চাহ খাইছে গোটেইখিনি দেখুৱাম আৰু তেওঁলোককো আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি পিছত জনাব ঠিক আছে শেষলৈকে ভিডিঅ'টো চাব এইফালে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওকচোন কিমান ধুনীয়া নিয়াৰিকৈ কৰি আছে সকলোৱে কামবিলাক তামোল কাটিছে গুৰ কাটিছে এইফালে চাহ বনাইছে সকলোৱে চবে চাব লাগিব নহয় ন ভিডিঅ' মোৰ মথা ডাঙৰ হয় মথা ডাঙৰ আপুনি ওচৰৰে নেকি অকণমান ভিডিঅ' কৰি দিছোঁ ইউটিউবত ৰাইজক সকলোৱে দেখিব লাগিব নহয় ভিডিঅ' এইফালে চাহ খাইছে ৰাইজে পকা মিঠৈ পকা মিঠৈ দেখুৱাই দিয়ক ভাল আপোনালোকক গোটেই পৰিৱেশটো দেখুৱালোঁ আৰু এটা পৰিৱেশ দেখুৱাবলৈ আছে খুবেই সৌন্দৰ্যবৰ্ধন কৰা এটা পৰিৱেশ আছে ইয়াতে আপোনালোকক দেখুৱাই আছোঁ বেক কেমেৰা কৰি আপোনালোকে চাব আৰু কেনেকুৱা পালে ক'ব আপোনালোকে ঠিকেই দেখিছে এয়া হৈছে পুখুৰী আৰু পুখুৰীটো চাৰিওফালে চাওকচোন কিমান ধুনীয়াকৈ বেৰি থোৱা আছে আৰু গোটেই পুখুৰীটো পকাৰে নিৰ্মিত হয় ষ্টেপ বাই ষ্টেপ দি থোৱা আছে আৰু ইয়াতে বহুত কাছ আছে আৰু মাছ আছে ইয়াৰে ষ্টেপতে বহি চোৱা মজাই বেলেগ কিন্তু এতিয়া ৰ'দ দি আছে গতিকে মাছ আৰু কাছবিলাক এতিয়া কম ওলাইছে যে আৰু এইফালে কণমানিকেইটা বাৰু কি বুটলিছে আপোনালোকে ধৰিব পাৰিছেনে দৌৰা দৌৰি কৰি ফুৰিছে আৰু মই আঁতৰৰ পৰা ইহঁতক ভিডিঅ' কৰি আছোঁ দেখি আচলতে ইহঁতক মোৰ ল'ৰালি দিনবিলাকলৈ মনত পৰি গৈছে আচলতে আমিও এই ধৰণে ইয়াত থানলৈ আহিলে এই ধৰণে ল'ৰা ধপৰা কৰিছিলোঁ কি কৰিছে গম পাইছে এয়া বকুল গছ যে বকুল গছৰ ফুল বুটলিছে ইহঁতি সৰস্বতীক মালা পিন্ধাব আগতে আমিও পিন্ধাইছিলোঁ এই ধৰণে পৰীক্ষাৰ ওচৰত এনেকৈ সৰস্বতীক মালা পিন্ধাইছিলোঁ আৰু সেৱা কৰিবলৈ অহাটো একেবাৰে আমাৰ প্ৰধান কাম আছিলে পঢ়ো বা নপঢ়ো ইয়াত সেৱা ধৰিবলৈ আহিছিলোঁৱেই গতিকেলৈ ইহঁতকো মই চাই আছোঁ আঁতৰৰ পৰা ভিডিঅ' কৰি আছোঁ বহুত ভাল লাগিছে আৰু ইহঁতে এজনীয়ে মোক কৈছিলে কি তাকো আপোনালোকক ভিডিঅ' কৰি দেখুৱাই দিম ৰ'ব আৰু চাওঁ বকুল ফুল কিমান গোটালা তোমালোকে চাওঁ কিমান গোটালা বা ইমান ধুনীয়া বকুল ফুল গোটাইছে সৰুতে আমিও তোমালোকৰ নিচিনাকৈ একদম এইফালে আকৌ ছাবস্ক্ৰাইবাৰ লগ পালোঁ দেই এই মোক লগ পাই কৈছে যে মই আপোনাৰ ভিডিঅ' চাওঁ বুলি কৈছে ন কোনে কোনে চাই মই চাওঁ আৰু মোৰ খুৰীয়ে চাই আপোনাৰ ভিডিঅ' চাই বহুত ভাল লাগে হয় নি থেংক ইউ দেই তাই লাজো কৰিলে কিন্তু মোক লগ পাই বুলি কৈছে ভিডিঅ' চাওঁ বুলি ভাল লাগে এনেকৈ আহিলত যে কৈছে তাইও বহুত ভাল লাগিছে আজি চাবা দেই তোমালোকেও চাবা নাই আৰু এইফালে দেখিছে সকলোৱে কিমান ধুনীয়াকৈ শাৰী পাতি বহিছে নিয়াৰিকৈ দেখিবলৈ খুবেই ভাল লাগিছে আচলতে ইয়াতে চাহ আৰু জলপান খোৱা হৈছে এয়া হৈছে আলহী ঘৰ আৰু থান ঘৰত আচলতে আমাক খোৱা লোৱা নহয় আলহী ঘৰত এতিয়া খোৱা ব্যৱস্থা হৈছে বহুত ভাল লাগে আৰু ময়ো এয়া খাবলৈ লৈছোঁ এইফালে মই মানে পাই গ'লোঁ ছাবস্ক্ৰাইবাৰ আৰু তেওঁ কৈছে আৰু মোক ভাল লাগে বহুত ভণ্টি হয় কিন্তু আমি লগেই নাপাওঁ আজি কিমান বছৰৰ মূৰত লগ পাইছোঁ তাৰপিছতে কৈছে যে ব্লগ চাই ভাল লাগে বহুত ভাল লাগিছে সেইকাৰণে থেংক ইউ আৰু এইফালে এতিয়া ভাত খাবলৈ আমাক নিমন্ত্ৰণ কৰিছে গতিকে ভাত খাব আহিছোঁ আৰু চাই থাকক আপোনালোকে ঘৰতে কোনেও খাই বৈ অহা নাই যিহেতু ভাদমহীয়া নাম হয় আৰু থানে নামঘৰ আহিলে যিহেতু এনেও নাখায় আৰু ইয়াতে ধুনীয়াকৈ খোৱাৰ যোগাৰ কৰিছে আপোনালোকেও আহিব যদি অহা নাই আৰু কোন কোন আহিছে কমেণ্টৰ যোগেদি জনাব আৰু কিবা যদি মই দেখুৱাওঁতে বা কওঁতে ভুল হৈছিলে সৰ্বদুখ ক্ষমা কৰিব দেই আৰু কেনেকুৱা লাগিলে জনাব আৰু ফাইনেলি আবেলি 4:30 বাজিলে নাম শেষ হ'ল আৰু প্ৰসাদ বিতৰণ কৰিছে এতিয়া প্ৰসাদ বিতৰণ কৰাৰ পিছতে সকলো ঘৰা ঘূৰি যাব লাগিব দিনটো কেনেকৈ গ'ল আচলতে আজি গমেই নাপালোঁ বহুত আলহী লগ পালোঁ বহুত মানুহক লগ পালোঁ বহুত ভাল লাগিলে আচলতে থাকি ইয়াতে হেল্ল' গাইজ আৰু নাম লৈ সেৱা কৰি ধুনীয়াকৈ আহিলোঁ ভিডিঅ'টো আপোনালোকক দেখুৱালোঁ কেনেকুৱা পালে আপোনালোকে জানিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে প্ৰথমবাৰ চালে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে পাহৰি নাথাকিব তেনেহ'লে আজিলৈ আহোঁ পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম তেতিয়াহ'লে আপোনালোক সকলো সুস্থ থাকক টাটা বাই বাই